তৃতীয় অধ্যায় অসমত নৃগোষ্ঠীয় ৰাজনীতি। এই লেখাটো মই 2013 চনত লিখিছিলোঁ আৰু এইখন হ'ল নতুন কিতাপ অসমত নৃগোষ্ঠীয় ৰাজনীতি। ইয়াৰ পাতনি বুলি লিখা হৈছে, আগৰ কিতাপখনত পাতনি বুলি নাছিলে। এই পাতনি বুলি লিখা হৈছে অলপমান। তাৰ পৰা বিনা দ্বিধাই আগৰ কিতাপখনৰ পৰা একেবাৰে ধুনীয়াকৈ উঠাই দিয়া হৈছে। ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ জনগাঁথনিৰ অন্যতম বৈশিষ্ট্য হ'ল নৃগোষ্ঠীয় লোকসকলৰ অৱস্থান বুলি আছিলে। ইয়াত যেনিবা সেই কথাটো হ'ল সহজ অৰ্থত এই কিবা কিবি দিলে আৰু এই বস্তুটো মোৰ পৰাই লোৱা হৈছে। ইয়াত আছে, মই লিখিছোঁ কেনেদৰে বস্তুখিনি লোৱা হৈছে, সেইখিনি ধুনীয়াকৈ লিখা হৈছে। ইয়াৰ পাছত আহিব নৃগোষ্ঠীয় ৰাজনীতি কি হ'ল, কেনেকৈ হ'ল। ইয়াত একেবাৰে হুবহু ৰাইজে কিতাপখন যদি ছাত্ৰ বন্ধুসকলে বা শিক্ষকসকলে চায়, পুৰণা কিতাপখনৰ লগত মিলালেই হ'ল। 223 পৃষ্ঠাৰ লগত একেবাৰে মিলি আছে। বিনা দ্বিধাৰ নৃগোষ্ঠীয় সংঘাত, নৃগোষ্ঠীয় ৰাজনীতি, সমসাময়িক নৃগোষ্ঠীয় ৰাজনীতি সুন্দৰকৈ মাৰি দিয়া হৈছে। মই মাৰি দিয়া হৈছে বুলি এইকাৰণেই কৈছোঁ যে আমিবোৰ হ'লোঁ লেখক তিলিকা। আমাৰ লেখাবিলাক বৰ উন্নত মানৰ নহয় আৰু এখেতসকল হ'ল লেখক মহীয়ান। এখেতসকল বহুত ডাঙৰ ডাঙৰ লেখক, গতিকে এখেতসকলে এনেকুৱা কৰিলে বেয়া লাগে। ইয়াত মই এটা বস্তু লিখিছিলোঁ, চাওক মই দেখুৱাই দিছোঁ প্ৰব্ৰজনৰ ৰাজনীতিত, যে সেইদৰে 1228 খ্ৰীষ্টাব্দত 600 বছৰীয়া আহোম ৰাজতন্ত্ৰৰ পাতনি মেলা স্বৰ্গদেউ চুকাফাও ভূমিপুত্ৰ নহয়, প্ৰৱৰ্তিত চান ৰাজকুমাৰহে। এই বিতৰ্কিত মন্তব্যবোৰ মই ক'ৰ পৰা ষ্টেটমেণ্টবোৰ লৈছিলোঁ, ক'ৰ পৰা ষ্টেটমেণ্টটো দিছিলোঁ, সেইসমূহ কথা উল্লেখ আছিলে। কিন্তু ইয়াত ধুনীয়াকৈ লিখা আছে, চাওক সেইদৰে 1228 খ্ৰীষ্টাব্দত 600 বছৰীয়া আহোম ৰাজতন্ত্ৰৰ পাতনি মেলা স্বৰ্গদেউ চুকাফা পূৰ্বৰ পৰা প্ৰব্ৰজন কৰি আহিছিল। হোৱাট ইজ পূৰ্বৰ পৰা প্ৰব্ৰজন কৰি আহিছিল? এইটো মানে কি বুজালে তেওঁলোকে? ইয়াত কি হ'ল? ইয়াত কোনো এখন ঠাইলৈ দুই প্ৰকাৰ প্ৰব্ৰজন হ'ব পাৰে। ইয়াত মই ধুনীয়াকৈ এই কথাটো লিখিছোঁ, কেনেকৈ প্ৰব্ৰজনৰ স্বৰূপ কি আছিলে লিখিছোঁ। ইয়াত এতিয়া চাব এইবোৰ কেনেকৈ আছে। প্ৰাক স্বাধীনতাৰ সময়ছোৱাত প্ৰব্ৰজনৰ ৰাজনীতি কেনেকুৱা আছিলে, এয়া কেনেকৈ আছিলে, কি আছিলে, চব একেই। মুঠতে হেডিংটো উঠাই দিয়া হৈছে। ইংৰাজ শাসনকালত অসমত প্ৰব্ৰজনৰ ৰাজনীতি কি আছিলে, এইবোৰ একেই। মুঠতে হেডিংটো উলিয়াই দিয়া হৈছে, একেই। যদি মিলাই চাই, এইখন মই ইয়াত দিছিলোঁ একেখনেই চেঞ্চাছ ৰিপৰ্ট, ইয়াত এখন চেঞ্চাছ ৰিপৰ্ট, একেই ছেম টু ছেম। স্বাধীনতাৰ পিছত প্ৰব্ৰজনৰ ৰাজনীতি কেনেকুৱা হ'ল ইয়াত মই দেখুৱাম। একে মেপ দেখিছে আপোনালোকে, মেপখন দেখিছে। এইখন অম্বিকাগিৰি ৰায়চৌধুৰীৰ মই ৰচনাৱলীৰ পৰা অতি কষ্টৰে মহাপেজখানাৰ পৰা তুলি অনা মেপ, আৰু ইয়াত দি দিছে। আৰু এই কষ্টৰে কৰিছোঁ, গতিকে ন্যূনতম সৌজন্যতা বস্তু দেখুৱাই পাতনিটো দেচোন যে এই লেখাটো পূৰ্বৰ গ্ৰন্থখনত আমুকে লিখিছিলে, তেতিয়াও দুখ নালাগে। সেইটো তেওঁলোকৰ কৰিবলৈ মানসিকতাই নুকুলালে। বেয়া কথা এনেকুৱা কথাবোৰ। ইয়াৰ পাছত এয়া বাংলাদেশ গঠন আৰু অসমত তাৰ প্ৰভাৱ। বাংলাদেশ গঠন আৰু অসমৰ প্ৰব্ৰজন ৰাজনীতি টেঙৰ, তাৰ প্ৰভাৱৰ সলনি ৰাজনীতি কৰি দিয়া হৈছে। অসমত জনবিস্ফোৰণৰ কুফলসমূহ, প্ৰব্ৰজন আৰু অসমত জনবিস্ফোৰণ, ভিতৰৰ কথাখিনি একেই। তুলনামূলক অধ্যয়ন একেই, জিলাভিত্তিক একেই, কোনো পাৰ্থক্য নাই ইয়াৰ লগত কোনো পাৰ্থক্য নাই। ইয়াত এই কথাবোৰ যুক্তিসংগত নহয়। ইয়াত নিউলি এড বুলি লিখা আছোঁ, কা আন্দোলন আৰু প্ৰব্ৰজনটো ইয়াত নিউলি এড কৰা হৈছে। এইবোৰ নিউলি এড কৰা হৈছে। ইয়াত মই আটাইতকৈ এটা কথা মোৰ হাঁহি উঠিছে বুলি মই এইকাৰণে ক'লোঁ
যে প্ৰথমৰ বাক্য দুষাৰী বদলাই দিলে পিছৰ বাক্য কেইষাৰীত অথেণ্টিচিটি আছে বুলি প্ৰতিপন্ন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে দুই এজনে মোক কৈছে মানে সেই কথাটো সেইকাৰণে মোৰ দুখ লাগিলে কথাটো সেই দুখ লগা কথাৰ কাৰণে মই আজি এইটো ভিডিঅ' বনালোঁ ভাষা আন্দোলন ইয়াত চাওক ভাষা আন্দোলন অকণমান সলাই দিয়া হৈছে যে 19বিংশ শতিকাৰ মাজভাগৰ পৰাই অসমত ইংৰাজ আৰু খ্ৰীষ্টিয়ান পাদৰীসকলে ইংৰাজী ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ব্যৱস্থা লৈছিল ইয়াত অকণমান সলাই দিয়া হৈছে যে 19বিংশ শতিকাৰ মাজভাগৰ পৰাই অসমত ইংৰাজ আৰু খ্ৰীষ্টিয়ান পাদৰীসকলে ইংৰাজী শিক্ষাৰ প্ৰসাৰ আৰু বিভিন্ন ব্যৱস্থা হাতত লয় ইয়াত লয় একেবাৰে লয় দেখিছে এই কথাটো ভাল হৈছে জানো বাৰু এইটো কথাটো ভাল হোৱা নাই ইয়াততো ভাল হোৱা নাই ইয়াত এইখন তেওঁলোকে হয়তো নাজানে যে ইয়াত ভাষা আন্দোলনৰ যিটো ফলাফল সেই ফলাফলৰ এটা মই ইয়াত অসম আইন নং ইমান অনুসৰি ভাষা কেনেকৈ অসমত ব্যৱহাৰ হয় সেই ফলাফলটো ইয়াত তুলি দিছিলোঁ মই নিজেই অখিল গগৈ ডাঙৰীয়াৰ পৰামৰ্শ গ্ৰহণ কৰি তেখেতৰ কিতাপ লৈ মই নিজে তেখেতক লগ কৰি তেখেতৰ কিতাপ লৈ কিদৰে ভাষা আইনে অসমত পৰিৱৰ্তন কৰিব খুজিছে সেই বিষয়ে মই জানি আহিছিলোঁ কিন্তু ইয়াত তেওঁলোকে কলডিলৰ পাত বখলিওৱা দি কলডিলৰ পটুৱা বখলিওৱা দি গোটেইখন হেৰি কৰি পেলালে নষ্ট কৰি পেলালে বুলি কৈছোঁ বেয়া নাপাব আপোনালোক পণ্ডিত মানুহ ইয়াত নাই ইয়াৰ পিছত মাধ্যম আন্দোলন আহিলে এইখিনি নতুনকৈ লগালে হ'ব পাৰে ভিতৰত থাকিবও পাৰে মই নাজানো কিন্তু কথাটো হ'ল কি অসমত বিদেশী নাগৰিক আন্দোলন এই কথাটো চাওক ইয়াত ছেম টু ছেম অসমত সমসাময়িক ৰাজনীতি আটাইতকৈ চৰকাৰী বিৰোধী এইটো বানান বিৰোধী মই নাজানো হ'বও পাৰে আজিকালি কথা যি কি নহওক ইয়াত আন্দোলনৰ আৰম্ভণি বুলি আছে ইয়াত মই আন্দোলনৰ প্ৰাৰম্ভণি বুলি লিখিছোঁ ইয়াত আন্দোলনৰ আৰম্ভণি বুলি আছে পাৰ্থক্য মাথো সেয়াই ইয়াৰ পিছত চাওক এই পেৰাগ্ৰাফটো ছেকেণ্ড পেৰাগ্ৰাফটোৰ পৰা চাওক এটা কি একেই হুবহু একেই এটিটিউড দি থকা মানুহবিলাকে কিছুমান ভুল কৰিলে বেয়া দেখি মই এই কথাষাৰ নদি এইকাৰণেই ক'ব পাৰিছোঁ যে ইয়াত মই লিখিছোঁ ইয়াত মই এটা ষ্টেটমেণ্ট দিছিলোঁ মই যদি এতিয়া নতুন লেখকসকলক প্ৰশ্ন কৰোঁ যে এই ষ্টেটমেণ্টটো মই ক'ৰ পৰা আনিছিলোঁ তেওঁলোকে কিন্তু ক'ব নোৱাৰে আই চেলেঞ্জ দেম that if you would give me the proper answer from which book I have taken this statement then yes I will condemn that I am not the writer of this chapter এইটো ইয়াত মই খৰ্গেশ্বৰ তালুকদাৰ পুলিচৰ গুলিত নিহত নহৈ পানীত ডুবি মৰিলে বুলি দিছিলোঁ সেই ষ্টেটমেণ্টটো তেওঁলোকে কৌশলেৰে আঁতৰাই পেলালে আৰু বাকীবোৰ কিন্তু একেই বিদেশী ইয়াত 175 পৃষ্ঠাত আছে এইটো মই লিখি থৈছোঁ আৰু মই মোৰ ইয়াত 75 পৃষ্ঠাত আছে আৰু তেওঁলোকে হয়তো নাজানিছিলে কিন্তু অসম আন্দোলনৰ মই ইয়াত যিখন চুক্তিপত্ৰ সেই চুক্তিপত্ৰখনো দিছিলোঁ স্মাৰক পত্ৰখনো দিছিলোঁ সেই স্মাৰক পত্ৰখন কিন্তু তেওঁলোকে আঁতৰাই দিলে হয়তো তেওঁলোকে নাজানে যে এখন স্মাৰক পত্ৰ মই নিজে লিখা বুলি চাগে ভাবিছিলে এইটো মই নিজে লিখা নাছিলোঁ অসম চুক্তিৰ পৰা মই তুলি আনিছিলোঁ মই ৰেফাৰেঞ্চত এই কথাটো উল্লেখ কৰিছিলোঁ যি কি নহওক এইবোৰ ভাল নহয় কথা 175 ইয়াত চাব এইবোৰ ইয়াত মই অসম চুক্তি ৰূপায়ণৰ সম্পৰ্কে ত্ৰিপাক্ষিক আলোচনা কি হৈছিলে INDD আইন বাতিলকৰণ 1951 চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ ফটো পৰিচয় পত্ৰ প্ৰদান একেই কিন্তু চুটি বুদ্ধি পৰিচয় দি তেওঁ কি কৰিলে ইয়াত ছটা ইয়াত যিকেইটা ক্লজ আছিলে ইয়াত যৌথ সীমান্তৰ ভ্ৰমণ
যৌথ সীমান্তৰ ভ্ৰমণ আহিলে, সাংবিধানিক ৰক্ষা কৱচ আহিলে, কিন্তু তেওঁলোকে অৰ্থনৈতিক ব্যৱস্থা বুলিতো কিয় এৰি থৈ গ'ল মই নাজানো, কিন্তু সেইটো জৰুৰী আছিলে। এই যিকেইটা তথ্য, এইকেইটা মোৰ তথ্য নহয়, ইয়াত সভাপতি শংকৰ প্ৰসাদ ৰয় আৰু তপন কুমাৰ গগৈ ইয়াত চহী কৰিছে, কিন্তু ইয়াত তেওঁলোকে হয়তো নাজানিলে যে এইবোৰ অদৰকাৰী বুলি ভাবিলে। কপি কৰি পেষ্ট কৰাৰ মানসিকতা ৰখা মানুহে পূৰ্বৰ কিতাপখনো ভালদৰে অধ্যয়ন কৰিব লাগে, নহ'লে এই ধৰণৰ হয় যে এইখন আছিলে অসম চুক্তি ৰূপায়ণৰ যিখন তথ্য, সেই তথ্যখন আছিলে ইয়াত তুলি দিছিলোঁ, কিন্তু তেওঁলোকে ইয়াত সেইখন তথ্য তুলি নিদিলে, হয়তো তেওঁলোকে নাজানে। ইয়াত মই লিখিছোঁ অসম চুক্তিৰ পৰা অসমীয়াই পালে কি, এখন মই লিখিছোঁ, কিন্তু ইয়াত তেওঁ কি কৰিলে, বিদেশী বহিষ্কাৰ আন্দোলনৰ অসম চুক্তিৰ পৰা অসমীয়াই পালে কি। ঠিকেই আছে, এইখিনি ঠিকেই লিখিলে। IMDT আইন এয়া চাওক, ওচৰৰ পৰা মই অলপ দেখুৱাই দিছোঁ। IMDT আইন এয়া দেখিলেনে? IMDT আইন, এয়া IMDT আইন, দেখিছে? নতুন এটা শব্দ লগাই দিছে আৰু বাকীবোৰ চব একেই। এইবোৰ বেয়া কথা। আলফাৰ সমস্যা গোটেই সোপা লৈ ল'লে ইয়াৰ পৰা। সংযুক্ত মুক্তি বাহিনী অসম, ইয়াত একদম সংযুক্ত মুক্তি বাহিনী অসম। এইদৰে যদি কিতাপ লিখাৰ মানসিকতা থাকে, অন্ততঃ পূৰ্বৰ লেখকসকলক এটা ন্যূনতম মৰ্যাদা দিব লাগে কিতাপখনৰ পাতনিত। এইদৰে কিতাপ লিখিলে কিতাপ লিখা নুবুজায়। এইদৰে চৰিত্ৰবৃত্তি, কুম্ভিলেকৰ বৃত্তিৰ লগত জড়িত মানুহবিলাক, সেইবিলাকে ক্ৰমান্বয়ে ইথিক্সবোৰ ভংগ কৰি আনিছে, লেখাৰ ইথিক্সবোৰ ভংগ কৰি আনিছে। কিন্তু মই ধন্যবাদ জনাইছোঁ সেইসকলক ছাত্ৰ বন্ধুক, যি মোক এই ধৰণৰ কথাবোৰৰ বিষয়ে মোক অৱগত কৰে। যদি মন কৰে কোনোবাই, এই কিতাপখন চাব পাৰে। লেখা এটাৰ লগত লেখকৰ কষ্ট জড়িত হৈ থাকে, যদিহে সেই লেখাটো তেওঁ বিজ্ঞানভিত্তিক গৱেষণা পদ্ধতি ব্যৱহাৰ কৰি প্ৰণয়ন কৰে। এতিয়া কথাটো হ'ল, মই ইতিমধ্যে যিখিনি দেখুৱাই আহিলোঁ, যিখিনি ব্যাখ্যা দিলোঁ, সেই ব্যাখ্যাখিনিত মোৰ এটা আৱেগ জড়িত হৈ আছে। কিয় আৱেগ এটা জড়িত হৈ আছে? যে সেই লেখাটো মই লিখিছিলোঁ, মই কষ্ট কৰি লিখিছিলোঁ লেখাটো, কিন্তু সেই কষ্টক ভৰিৰে মোহাৰি এই জনৈক লেখকসকলে, তাৰ দুজন মোৰ চিনাকি আছিলে, এজনটো বয়োজ্যেষ্ঠ, সেই লেখককেইজনে এইদৰে সেই আৱেগখিনি, সেই কষ্টখিনি ভৰিৰে গচকি মোহাৰি পেলালে। মই বিদ্যুৎ মহলক এটা অনুৰোধ জনাম যে আমাৰ নিচিনা মানুহবোৰ হ'ল লেখক তিলিকা। লেখক শব্দটো মই ব্যৱহাৰ নকৰোঁ, তিলিকা শব্দটো অকলে ব্যৱহাৰ কৰিলে কাৱৈ তিলা, গৰৈ তিৰিকা এনেকুৱা হৈ যাব। সেইকাৰণে লেখক শব্দটো মই নোৱাৰি ব্যৱহাৰ কৰিছোঁ। যি কি নহওক, তেখেতসকল হ'ল নক্ষত্ৰ। গতিকে আমি লোকৰ পোহৰেৰে চলা মানুহ, আৰু তেখেতসকলৰ নিজৰ পোহৰ আছে। গতিকে মই অনুৰোধ জনাম তেখেতসকলক যে এই ধৰণৰ কাৰ্য কৰি যাতে ভৱিষ্যতে আমাৰ দৰে সৰু মানুহক, সৰু লেখকক মনৰ দুখ নিদিয়ে। ধন্যবাদ।